মৰ্ণিং গাইজ আজি ব্লগছটো ৰাতিপুৱাই বনাই আছোঁ কাৰণ আজি বিশ্বকৰ্মা পূজাত পোনপ্ৰথমে সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই মুখ ধোৱা নাই, এতিয়া দিওঁ মুখ, আপোনালোকে চাই থাকক দেই। আজি মানে বিশ্বকৰ্মা পূজা অলপ কিবা কিনি কাম আছে আৰু মানে গাড়ীখিনি ধুৱাব লাগে, কি কৰিব লাগে, বহুত কিবা কিনি কাম। আপোনালোকে চাই থাকক, তেতিয়ালৈ গম পাব কি কৰোঁ নকৰোঁ। চাই থাকক শেষলৈ, বহুত কাম আছে দেই গাইজ। মই এতিয়া কৰি আছোঁ ব্ৰাছ, কাৰণ ব্ৰাছ কৰি আছোঁ আমাৰ পুখুৰী পাৰৰ পৰা। এইটো আমাৰ পুখুৰীৰ পৰা মানে ব্ৰাছ কৰি আছোঁ। পুখুৰীৰ এনে এটা ঘৰ আছে, জিৰোৱা ঘৰ, তাতে মই মানে ৰাতিপুৱা চাওক মাছৰ আঠা দিয়াৰ লগে লগে আহি গ'ল মাছকেইটা। আহি গ'ল মই মানে ৰাতিপুৱা এইবিলাক চাবৰ কাৰণে বৰ ভাল পাওঁ জানা গাইজ। চাওক কিমান গাইজ, আজি বিশ্বকৰ্মা পূজা বুলি মোৰ বাইক আমাৰ গাড়ীখিনি আজি ধুৱাব লাগে, বিশ্বকৰ্মা চিন্তিত, কাৰণ পূজা যিহেতু কৰাব লাগে। চাই থাকক আপোনালোকে, ইমান গোটেই কিমান মাখা চেম্পু আনিছে চোৱা, ইমান লাম্ভা চেম্পু। গাড়ীত ধুম, মই ধুম, চাই থাকক। গাড়ীখিনি ওলাও, কাৰণ আজি পূজা, বিশ্বকৰ্মা পূজা। ইমান দিন গাড়ীখন একদম লেতেৰা কৰি গৈছে। ঐ বিশ্বকৰ্মা, বিশ্বকৰ্মা, মটৰ মানে কি ভল্টেজ নাই নেকি আজি কাৰেণ্টত, ইমান মটৰ চলো মাৰি আছে। চাই থাকক, এতিয়া গাড়ী দি আছোঁ মই। বহুত কিবা কিনি কাম আছে কৰিব লাগে, গাড়ী ধুব লাগে। গাড়ীখিনি আগত ফাৰ্ষ্টত মানে গাড়ীটো ধুই লওঁ, কাৰণ কিবা কিবি কাম আছে না। তাৰপিছত চাই থাকক আপোনালোকে। ৰ'দটো দিছে আমাৰ প্ৰতি ফাটা ৰ'দ, আমাৰ বাসাৰ কম প্ৰতি ফাটা ৰ'দ এতিয়া। আপোনাৰ বাসাৰ কিবা কমেণ্ট কৰিবচোন, পুৰা ৰ'দ আমাৰ ৰ'দ দিছে বহুত টাইম বাকী। পূজা যিহেতু নাহিব নেকি, মই নিজেও দিম, নিজেও দি আছোঁ, গাড়ীটো ল'ম, দিব আপোনালোকে পানীটো কি কৰি লওক, মাৰি লওক, তাৰপিছত চেম্পু দিব লাগিব। ইমান নাখা চেম্পু আনিছোঁ। চাই থাকক গাইজ, ৰাতিপুৱাই কৰি গাইজ মোৰ ফাইনেলি গাড়ী ধোৱা হ'ল, আৰু বেছি নধোঁ, বহুত ধুলোঁ। আৰু বহুত কিবা কিনি কাম আছে, চাই চাওক। বহুত কিবা কিবি কাম আছে আৰু কৰিব লাগে। বহুত দীঘলীয়া হৈ যাব, না আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব প্লিজ। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰিব। তেতিয়া লগ পাম আৰু মানে আৰু বহুত কিবা কিনি কাম আছে। মানে কল পুলি ৰুব লাগে, তিল ৰুব লাগে, বহুত কিবা ফল মূল কাটিব লাগে, বহুত কিবা কিনি কাম আছে। লগ পাম তেতিয়াহ'লে, চাই থাকক। মোৰ গাড়ী ধোৱা হ'ল, মানে ময়ো গাছ পা ধুলোঁ, গা পা ধুই সেনে এখন কাটিম, ফল মূল কাটিব আছে আৰু কিবা কিনি আৰু কাম আছে, বহুত টাইম লাগিব। আপোনালোকে চাই থাকিব মই ফল মূল কাটিম এতিয়া, চাই থাকিব দেই। বহুত কিবা কিনি কাম কৰিব লাগে, উপায় নাই। কাটো মই এতিয়া ফল মূল কাটো, চাই থাকক। প্ৰথমতে কাটিম মই আপেল কাটি আছোঁ, তাৰপিছত কাটিম বুকুত প্ৰেমৰ সাগৰ। বিশ্বকৰ্মা হৈছে সৃষ্টিকৰ্তা, বিশ্বকৰ্মা পূজা কৰিব লাগে, যিহেতু আমি হিন্দু মানুহ। বিশ্বকৰ্মাই হৈছে সৃষ্টিকৰ্তা, বিশ্বকৰ্মাই সৃষ্টিকৰ্তা, সিয়ে বস্তু সৃষ্টি কৰিছিল। আৰু যুদ্ধ বিগ্ৰহত যিবোৰ বস্তু লাগিছিল, সকলোখিনি বস্তু আমাৰ বিশ্বকৰ্মা বাবাই সৃষ্টি, সেইকাৰণে বিশ্বকৰ্মা কোৱা হয় সৃষ্টিকৰ্তা। নাজানো গাছ ক'লো আৰু হয় নেকি, চাই থাকক দেই। মানে বস্তু আছে গান বজাব পাৰোঁ, কিন্তু বাজাব মানে মোবাইলটো ভিডিঅ' বনাব লাগে আৰু নহয়, মোবাইলটো গানটো বজালে ভিডিঅ' বনাব খায়। সেইকাৰণে এখন ভিডিঅ' বনাই আছোঁ। মানে ইউজ বিটাৰ আছে, ইউজ বিটাৰ কি হৈছে, বেয়া হৈছে নেকি, মানে গানটো নাবাজে আৰু মোবাইল দিহে বজাব লাগে। মোৰ আপেল কাটা হৈ গ'ল, এতিয়া আঙুৰখিনি কি কৰোঁ, এই আঙুৰখিনি হৈ গ'ল। পূজা মই নিদিওঁ, কাৰণ পূজা মাৰিব।
Dia kating sengos katu. Ratipun prek kok aneh namos to kok guys. Jauh dia kok aneh. Ayo udah. Mana lu? Jai Baba Bisa. Guys, already আমাৰ পূজা শেষ এতিয়া প্ৰসাদ খাই আছো আমাৰ বিছনা পাতি অৱস্থা নাই প্ৰসাদ খাইছো কাৰণ ৰাতিপুৱাৰ পৰা ইমান কাম কৰি আছো মানে কামেই কাম উপায় কৰিব লাগে ভোক লাগছে এতিয়া প্ৰসাদ খাওঁ এয়া প্ৰসাদ আপোনালোকে খাওঁ অলপ অলপ খাই লওক চাই থাকক মই এতিয়া খাওঁ কাৰণ বহুত ভোকে লাগছে খাওঁ এতিয়া চাই থাকক বিছনাতে চাওঁ গালি দিব মোক আৰু বিছনাত থৈ আছো চাই থাকক দেই মই ইয়াত প্ৰসাদ খাই আছো বিছনাতে অকণ দিয়া নাই সদায় চুজি খিচুড়ি বনাই আছে মায়ে নে কি আমি কিহত খাম আমি কেইজনমানে খাম চুজি বনাইছে খাই থাকক ভোক লাগছে খাওঁ